Hello guys, welcome to my YouTube channel. আজি আমি ওলাইছো তিনসুকিয়ালে ডক্টৰ ঘৰলে বুলি। ডক্টৰ ঘৰলে মানে বেটিক দেখাব গৈছো। বেটি তেনেকৈ একো বিশেষ হোৱা নাই। মানে বয়স অনুসৰি ওজনটো অলপ কম যেন লাগিছে, সেইকাৰণে দেখাই হোগে বুলি ভাবিছো। আৰু লগতে গাঁৱৰ মানুহবোৰো কৰি থাকে, মানে দেখাই হ'লে এবাৰ কি হৈছে কি নাই, ইমান ওজন কম বুলি কিনে, সেইকাৰণে এবাৰ দেখাম বুলি গৈছো তিনসুকিয়ালে বুলি। তো বেটি আৰু মাকে ওলাই আছে, কিমান দেৰি লাগিছে মাইকী মানুহ জানি ওলাওঁতে কিমান টাইম লাগে। ডোন হল নাই আহা জলদি। আৰু আমাৰ ইউটিউব চেনেলটো নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, তো সকলোৱে যদি ভাল পায় ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। বহুত দিন মূৰত ওলাই আহিলে। বেটি বেটি চোৱা এফালে ব'লা, বেটি যাব লাগে নহয়, দেৰি হৈছে। ব'লা সোনকালে। বেটি ব'লা, ফুফু যাবলৈ। হা পিন্ধি লোৱা, জলদি পিন্ধি লোৱা। পাপা কি কৰিছে? পাপা ভিডিঅ' কৰি দিছে বেটা। কৰে বেটি। আচ্ছা ক কৈছে কি ললে দাই পিন্ধিলা বলা বাবা কৈ দিয়া টাটা কৈ দিয়া আইতাক কৈ যাম দেই ভালকে। ব'লা টাটা কৈ দিয়া আইতাক, টাটা কৈ দিয়া। মা গৈছোঁ দেই। এতিয়া আমি আহি হাফজান পালোহি। স্কুটি হাফজানতে থলোঁ, হাফজানত থৈ লৈ এতিয়া আমি বাছত যাম তিনসুকিয়ালৈ বুলি। স্কুটিখন হাফজানতে থৈ দিলোঁ, কাৰণ তিনসুকিয়ালৈকে স্কুটি নিবনে, স্কুটিৰ কণ্ডিশ্যনো বেয়া। লগতে ট্ৰেফিক ৰুলছ জানেই আপোনালোকে আজিকালি কিমান ষ্ট্ৰিক্ট, সেইকাৰণে স্কুটিখন থৈ ল'লোঁ হাফজানতে। তাৰপিছত আমি বাছলৈ ৰখিলোঁ। অলপ টাইম ৰখাৰ পিছত বাছ আহিব, তাৰপিছত আমি বাছত যাম। চাই থাকক আৰু আমাৰ ভিডিঅ'টো। মাকে পিছফালে বহি আছে, চিগনেল কাৰণে পিছফালে ধুনীয়াকৈ ভিডিঅ' বনাই গৈ আছে। মাকে কথা ক'ব আছে। শুই আছে যে ইমান ধুনীয়াকৈ মনটো মাৰি আছে কি। তাৰপিছত আমি তিনসুকিয়াত নামি এবাৰ মাকে অলপ আমি হুৱৰ মেডিকেল গৈ আছোঁ তিনসুকীয়া, চাইল্ড স্পেচিয়েলিষ্ট হয়, বহুত ভাল বোলে তাত। আগতে আমি এবাৰ দেখাইছোঁ বেটিৰ জ্বৰ হওঁতে, তাৰ দৰৱ খাই কিনে বেটি বহুত সোনকালে ভাল পালে, সেইকাৰণে আমি তালৈ গৈ আছোঁ। আৰু ভাল লাগে তাত, ভালকৈ কথা কয়, বহুত ভালকৈ পৰামৰ্শ দিয়ে। আপোনালোকৰ যদি ষ্টাইল আছে, কোনোবা যদি দেখাব লগা থাকে, কিবা হয় মানে তালৈ যাব, বহুত ভাল। মই বহুত ভাল পালোঁ, আপোনালোকেও গৈ চাব এবাৰ যদি কাৰোবাৰ কিবা প্ৰব্লেম হয়, সৰু ল'ৰা ছোৱালী। এতিয়া ডক্টৰ ঘৰত বহি আছোঁ। আমাৰ আছিলে নাম্বাৰ 38, 10টা বজাত মাতিছিলে, কিন্তু আমি বহুত সোনকালে গৈ পালোঁ। বহুত সোনকালে মানে কি, আমি টাইমত পাছতে পাইছোঁগৈ। 10টা বজাত কৈছিলে, আমি 11:30 পাইছোঁ, কিন্তু 11:30 পোৱাৰ পাছতো তাত 6 নম্বৰ গৈছিলেহে, 6 নম্বৰটো গৈছিলেহে। তাৰপিছত আমি বহুত দেৰি ৰখিলোঁ, 3 ঘণ্টামান তাতে ৰখিলোঁ। বেটি শুই আছে, যাওঁতে বাছত যাওঁতে শুই গ'ল বেটি। একেবাৰে চাবৰ টাইমত উঠিছে বেটিয়ে। যোৱাৰ অলপ আগত ডক্টৰ তাত চেম্বাৰত সোমোৱাৰ পাছ অলপ আগত উঠিছে। গোটেই দিনটো শুলে, 3 ঘণ্টামান শুলে বেটিয়ে। মাকে লৈ ভাগৰি গ'ল, অলপ মই ল'লোঁ,
অলপ মানে বেছি টাইম ময়ে ল'লোঁ, তাৰপিছত মাকক দিলোঁ অলপ। তাৰপিছত এতিয়া বেটি সাৰ পালে, সাৰ পাই মেলি বেটিয়ে ইমান হোৱা নাই, আনকালে নহ'লে বহুত ফূৰ্তি কৰিব বেটি। ল'ৰা দেখিলে, মানুহ দেখিলে হাঁহি থাকিব, ধেমালি কৰি থাকিব। কি হৈছে যেনে হাঁহ শুই উঠাৰ কাৰণে তেনেকুৱা হৈছে। তাৰপিছত কিবা পানী খাওঁ নিচিনা লাগিলে, মাকে ক'লে পানী আনি ক'ল্ড ড্ৰিংকছ এটা আনি দিয়াগৈ বুলি। মই ভাবিলোঁ এইটোৱে লৈ যাওঁ নেকি, ওচৰত গতিকেতো ভালেই, লৈ যাওঁ, সৰু ল'ৰা ছোৱালীয়ে খাব পাৰিব বুলি ক'লে, সেইকাৰণে এইটো আনি দিলোঁ। আৰু বেটিয়ে বহুত খালে। প্ৰথমতেতো পিটিকি একেবাৰে পেলাই দিছিলে, চাৰ্টটো একেবাৰে লেতেৰা কৰি ল'লে। পিছত খাব জানিলে আৰু ভালকৈ খাই আছে এতিয়া ধুনীয়াকৈ। এতিয়াতো এৰিয়ে নিদিয়ে। গোটেই লগাই লৈছে গাত। পিছত মাকো ৰখি ৰখি আমনি লাগিলে, মাকে পিছত বেটিক লৈ নাম্বাৰটোৰ কাৰণে ৰখি নাথাকিলে আৰু সোমাই গ'ল এবাৰ। তাৰপিছত চাই দিলে বাৰু। পিছৰখিনি আমাৰ ভিডিঅ' কৰা নহ'ল ইমান, ভাগৰ লাগিলে ৰখি ৰখি, ভোকো লাগিলে। তাৰপিছত আমি ওলাই গৈ বিশাল মাৰ্কেটত সোমালোঁ। বেটিৰ কাৰণে অলপ মানে কি 3-4টামান বস্তু ল'লোঁ। তাতো ভালদৰে ভিডিঅ' কৰা নহ'ল, মানে বেটিক কেতিয়াবা ধৰিবও লাগে, মাকো বস্তু লৈ থাকোঁতে অসুবিধা হয় কেতিয়াবা, সেইকাৰণে ইমান ভালকৈ ভিডিঅ' কৰা নহ'ল। ইয়াত বিশাল মাৰ্কেটত অলপ দুটামান বস্তু লৈ তাই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহোঁতেও ভিডিঅ' কৰা নহ'ল, ভাগৰ লাগিলে। তাতে আকৌ ঘৰলৈ আহোঁতে মেজিকত আহিছিলোঁ, উল্টাফালে বহি আহিলোঁ, একেবাৰে মানে বেয়া লাগি গ'ল গাটো। উল্টাফালে বহি অহাৰ মানে অভ্যাস নাই, ভাল নালাগে। যাবা নাই? Hi, buddy. Yes, sir. বেটিলে বলটা লৈ যাব দিছিলে ন, খেলিবলৈ। সিহঁতে পাৰিব না খেলিবলৈ? বেটিটো এটা লৈ লোৱা ন, খেলিবলৈ। গধুৰ হৈছে নহয়। নহয়, ইডাল ভৰিটো হেৰি নহয় নহয়।